সৃষ্টিক অপমান কৰা অৱমাননা কৰা ধৃষ্টতা মোৰ নাই আৰু যিহেতু মই বহুত সৰু সেইটো আচলতে কানে কানে কথা কোৱা আছিল কিন্তু ভিডিঅ'টো চাওঁতে সেই এংগুলটোৰ পৰা মানে চুমা খোৱা নিচিনা হৈছে মই মানে ফ্লাইং কিছ নিচিনা এনেকৈ দিলোঁ। নমস্কাৰ বন্ধুসকল, মই অক্ষয় আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আপোনালোকে চাই আছে অক্ষয় ষ্টুডিঅ' ইউটিউব চেনেল। অকণমান ভালদৰে লগত হান পাতি ষ্টাৰ্ট কৰোঁ আজি আমাৰ নিউজসমূহ। আজি আমাৰ ফাৰ্ষ্ট নিউজটো আছে বেহৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা মোহন আৰু মুকুতা দাৰ ফালৰ পৰা। ভাওনা হয়তো এতিয়া ভাওনা কি আৰু ভাওনাৰ বিষয়ে কোৱা একো প্ৰয়োজন নাই, কাৰণ আপোনালোকে হয়তো বহুতে জানেই। আৰু এতিয়া এই ভাওনাক অৰ্থাৎ গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা ভাওনাক মোহন আৰু মুকুতা দাই বিকৃত ৰূপ দিয়া বুলি অসমবাসীৰ অভিযোগ। এতিয়া কথাটো হ'ল যেন এখন ভাওনাত মোহন আৰু মুকুতা দাই অভিনয় কৰা এটা ভিডিঅ' ক্লিপ ছ'চিয়েল মিডিয়াত বহুতো ভাইৰেল হৈ আছে। ফাৰ্ষ্ট আপোনালোকে সেই ভিডিঅ' ক্লিপটো চাই লওক। আৰু এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত বহুতো প্ৰচাৰ হোৱাৰ পাছতে বহুতো ডাঙৰ নিউজ চেনেল যেনে নিউজ লাইভ, NKTV আৰু এনেধৰণৰ নিউজ চেনেল লগতে ইউটিউব চেনেলতো এইটো টপিকৰ ওপৰত ৰিয়েক্ট কৰা দেখা পোৱা গৈছে। আৰু মই নিউজ লাইভৰ মোহন আৰু মুকুতা দা সেই ভিডিঅ'টোত ৰাইজে কৰা কেইটামান কমেণ্ট আপোনালোকক পঢ়ি দিছোঁ, আপোনালোকে শুনি লওক। এজনে কৈছে যে কমেডি নামত ইমান ফটো আমি ভাল নালাগে, আৰু এজনে লিখিছে যে ফটোৱা এটা সীমা থাকিব লাগে। এজনে কৈছে যে ভাল নাই হোৱা কিন্তু ভাওনাৰ নামত কি কৰিছে। আকৌ এজনে লিখিছে যে কোন ঠাই হয়, ভাওনা এনেকৈ পাতে নেকি, ভাওনাক কিয় ফকতীয়া কৰিছে, ভাওনাক গুৰুজনাৰ অৱদান হয়, ভাওনাক আগলৈ যাতে এনেকুৱা ফটোৱা নকৰে। আৰু তাৰ পাছতে মোহন অৰ্থাৎ দীপজ্যোতি কেওঁতে অসমবাসী ৰাইজক ক্ষমা বিচাৰিছে। দীপজ্যোতি কেওঁতে কোৱা মতে তেওঁ প্ৰথমবাৰ ভাওনাত অভিনয় কৰিছিল। তেওঁনো কি ক'লে তাৰ এটা ক্লিপ ইয়াত আপোনালোকে চাই লওক। সংকেতন আছিলে, অসমীয়া ভাওনা আছিলে আৰু গুৰুজনাৰ সৃষ্টিক অপমান কৰা অৱমাননা কৰা ধৃষ্টতা মোৰ নাই আৰু যিহেতু মই বহুত সৰু এইটো লাইনত মই খোজ পেলাইছোঁহে। আৰু দেউতাহঁতৰ ভাওনা চাই ডাঙৰ হৈছে, দেউতাহঁতে ভাও কৰে সৰুৰ পৰা। আচলতে কথাটো হ'ল কি, দিনে ৰাতিয়ে সদায় নাটক, অভিনয়, চিৰিয়েল তাৰ লগতে ব্যস্ত থাকোঁ। ভাওনাৰ অভিজ্ঞতা মোক নাই বুলিয়ে ক'ব পাৰি। কেতিয়াবা মানে সুবিধা পালে এপাক নাচোঁ, ৰাইজৰ মনোৰঞ্জনৰ বাবে এপাক নাচোঁ। অসুৰৰ লগত মোহিনী নৃত্য হয়, সেইটো অলপ বেলেগ হয়, বেলেগতকৈ বেলেগ হয় অলপ। মানে সেই অসুৰৰ লগত ধেমালি ধুমুলা কৰি পেলাই অমৃত মানে কলহটো লোৱা হয়। আৰু সেইখিনি সময়ত হ'ল কি, ভিডিঅ'টো ময়ো চাইছোঁ, ভিডিঅ'টো দেখাত আচলতে সঁচাকৈ মানে বেয়া হৈছে। কিন্তু মোক মানে কোৱা হৈছিল যে যেতিয়া মই অসুৰৰ লগত নৃত্য কৰিম, নৃত্য কৰাৰ পিছত অসুৰৰ কাণে কাণে এটা কথা ক'ম, যিটো অমৃতৰ কলহটো মোৰ হাতত নিদিয়ে, কাণে কাণে যিটো কথা ক'ম, কথা ক'লে ধৰক সেইটো কিবা প্ৰস্তাৱ হ'ব পাৰে, মোহিনীয়ে প্ৰস্তাৱ দিছে, তেতিয়া অসুৰ মানে মনটো বিচলিত হৈ পেলাই অমৃত কলহটো মোক দি দিব। সেইটো আচলতে কাণে কাণে কথা কোৱা আছিল, কিন্তু ভিডিঅ'টো চাওঁতে সেই এংগুলটোৰ পৰা মানে চুমা খোৱা নিচিনা হৈছে, মই নিজে দেখিছোঁ। আৰু যিহেতু আৰু ৰাইজেও মোহন চৰিত্ৰটোক ভাল পায়, মোক মৰম কৰে, আৰু নিজৰ ঘৰৰ ল'ৰাটো সদায় বেয়া হ'লে কোনো নিবিচাৰে বা বেয়া হ'লেও অভিমান কৰে, আৰু সেইকাৰণে মোক সাৱধান বান্ধি দিছে। আৰু ভাওনাৰ সেই তত্ত্ব বুজি পাওঁ, অভিজ্ঞতা থাকিলে ভাওনাৰ সেই তত্ত্ব বুজি পাওঁ। কিন্তু সেই যিটো আৰু যেতিয়া ৰাইজৰ সঁহাৰি পাওঁ, চিঞৰ বাখৰ হয়, তাত মানে মোৰ ভুল হৈছে কি, মই মানে ফ্লাইং কিছ নিচিনা এনেকৈ দিলোঁ, সেইটো মোৰ ভুল হৈছে, সেইটো মই মানি লৈছোঁ। আৰু এইটো ভাওনা সংস্কৃতিত কৰিব নাপায়। আৰু আপোনাৰ যোগেদি, আপোনাৰ চেনেলৰ যোগেদি মানে এতিয়া অসমবাসী ৰাইজক মানে কৈছোঁ, আগলৈও যেতিয়া ভাওনা কৰিলে ভালকৈ শিকি কৰিব লাগিব, আগলৈ কৰিলেও সাৱধান হ'ম। তো আপোনালোকে বেয়া পাই থাকিব নালাগে, আৰু মই সেইটোৱে কৈছোঁ। আৰু আপুনি যিটো চুমা খোৱা যিটো হিচাপে চুমা খোৱা নাছিলে? চুমা খোৱা নাছিলোঁ, মানে পৰিচালকে শিকাইছিল যে অসুৰে যেতিয়া অমৃত কলহটো নিদিয়ে, তেতিয়া মোহিনীয়ে অসুৰৰ কাণে কাণে কিবা এটা ধৰক প্ৰস্তাৱ দিলে যে অসুৰৰ মন বিচলিত হৈ অমৃত কলহটো মোহিনীক দি দিয়ে। আৰু সেই এংগলটোৰ পৰা মই অসুৰৰ কাণে কাণে কথা কওঁতে সেইটো দেখাত ভিডিঅ'টোত মানে চুমা খোৱা যেন হ'ল, মই নিজেও চাইছোঁ। কিন্তু মই মানে সেইখিনি ধৰক হেৰি কয়। আৰু মুকুতাৰ লগত
কিছুমান এনেকৈ নাচাৰ দৃশ্য আছে সেই দৃশ্যখিনি আচলতে মনোৰঞ্জনৰ কাৰণে কৰিছিলোঁ হয়তো কৰিব নালাগিছিল আৰু যিহেতু ৰাইজৰ মানে ধৰক অলপ উৎসাহ পালোঁ সঁহাৰি পালোঁ তেতিয়া মানে মোৰ মন চাগে বিচলিত হৈ গ'ল সেইখিনি কৰিব নালাগিছিলে প্ৰচলিত যায় আপোনালোকে তেওঁ কথাখিনি শুনিলে দীপজ্যোতি কেওঁতে যিহেতু অসমবাসী ৰাইজক ক্ষমা বিচাৰিছে সেয়েহে আমিও তেওঁক ক্ষমা কৰি দিয়াটো উচিত যদি আপোনালোকৰ এইটো টপিকৰ ওপৰত কিবা ক'বলগীয়া আছে মোক কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে চ' আজিৰ দিনটো নিউজ এইটোৱে আছিল যদি আপোনালোকে আজি এই ভিডিঅ'টো চাই কিবা অলপ জানিব পাৰিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আপোনালোকে এই ভিডিঅ'টোৰ প্ৰতি ক'বলগীয়া কি আছে তলত এটা কমেণ্ট কৰি জনাই দিব আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব আৰু তলতো মোৰ ইনষ্টাগ্ৰাম আইডি লিংক দিয়া আছে স্ক্ৰীনতো আইডিটো শ্ব' হৈ আছে যদি আপোনালোকে মোক এতিয়ালৈকে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব পাৰে আৰু আপোনালোকৰ যদি কিছুমান নিউজ থাকে মোক ইনষ্টাগ্ৰাম আইডিত দিব পাৰে মই আপোনালোকক নিউজ দিয়া সম্পূৰ্ণ ক্ৰেডিট দিবলৈ চেষ্টা কৰিম